Hi friends, welcome to my YouTube channel. Exactly your home. আজি দেগাঁও নিখেৰি শিৱদৌল চাবলৈ যাওঁ বলক দোস্ত বলক নকে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক 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 যাওঁই কেনেকৈ আৰু ফ্ৰেণ্ডছ আমি নিখেৰি শিৱদৌল পাই গ'লোহি এয়া এতিয়া আমি ভিতৰলৈ সোমাই গৈ থাকোঁ বলক ফ্ৰেণ্ডছ আমি এতিয়া শিৱদৌলৰ মেইন গেট পাই গ'লোহি এয়া এতিয়া ভিতৰলৈ সোমাই যাওঁ বলক আৰু ফ্ৰেণ্ডছ এই দলটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বনাইছিলে এই দলটো 1751 চনত নিৰ্মাণ কাম আৰম্ভ কৰিছিলে 1769ত এই দলটোৰ নিৰ্মাণ কাম শেষ হৈছিল এইটোৱে হ'ল নিখেৰি শিৱদৌল আপোনালোকে ভালকৈ চাই লওক ভিতৰত দেখাম বাৰু ফ্ৰেণ্ডছ আপোনালোকক মই জুম কৰি ডাঙৰকৈ দেখাই দিছোঁ আপোনালোকে চাই লওক ধুনীয়াকৈ এয়া বান্ধৱীয়ে অকণ খাইছিলে এতিয়া এটা মোক মাৰি দিলেহি বাকনা মাৰি দিলেহি আকৌ গৈ থাকক ফ্ৰেণ্ডছ এইটো চাওক নাই এটা সোণৰ কলচী আছে এটা নহয় এই কলচীকেইটা গোটেইকেইটা সোণৰে ফ্ৰেণ্ডছ আপোনালোকক মন্দিৰৰ চাৰিওকাষটো দেখাই দিছোঁ আৰু এইখিনিতে ভিডিঅ'টো সামৰণি মাৰি এয়া আপোনালোকৰ চাৰিওকাষটো দেখাই দিছোঁ এয়া ইমানতে ভিডিঅ'টো সামৰণি মাৰিম আৰু অকণমান দেৰিকৈ মানে সামৰণি কৰোঁগৈ আৰু ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানহে আছিলে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কাষতে থকা বেল আইকনটো অন কৰি দিব অন্য এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ বাই বাই